আকৌ আহি পালেহি মইনা মাঘৰে ঐ বিহুতি পাহৰিব নোৱাৰি মইনা মেজি কাষৰ ধেমালি ধানে মাহে ফলে ফুলে ভৰি থাকে ঘৰ চাওক ফ্ৰেণ্ডসকল ইয়াতে মানে কেছ উইথড্ৰ কৰিব পাৰে ইয়াত কোনো মানে টকা পইচা কোনো যদি কোনোবা প্ৰব্লেম হয় তেতিয়াহ'লে ইয়াত চল্ভ হৈ যাব আপোনালোকৰ যদি ATM আছে টেনশ্যন নাই হেল্ল' নমস্কাৰ মই আপোনালোকক স্বাগতম জনালোঁ বৰ্তমান মই আছোঁ আইথান আই ভগৱতী তীৰ্থ স্থান মন্দিৰত আছোঁ মই এতিয়া মই মন্দিৰত সোমাই যাম এইটো মই আপোনালোকৰ দৃশ্যকেইটা দেখুৱাই থাকিম চব ফ্ৰেণ্ডছ এতিয়া মন্দিৰৰ ভিতৰৰ ফালে মই প্ৰৱেশ কৰি আছোঁ চ' এনেকুৱাকৈ মই প্ৰৱেশ কৰি আছোঁ ভিতৰলৈকে তাৰপিছত ইয়াত মানে ওপৰৰ ফালে মন্দিৰ আছে সেই মন্দিৰকেইটা মই আপোনালোকক দেখুৱাই আছোঁ চ' এনেকুৱাকৈ নাম চলি আছে এয়া নাম প্ৰসংগ পিছফালে ফালে মই গৈ আছোঁ তাৰপিছত ওপৰৰ দৃশ্যকেইটা মই আপোনালোকক দেখুৱাম ত' চাই স্কিপ নকৰাকৈ চাব এনেকুৱা কৰি ইয়াতে মানে কোৱা আছে মানে ভৰি চৰি ধুব পাৰে তাৰপিছত ভৰি ধুই ওপৰ ফালে যাব পাৰে আপুনি ওপৰৰ এটা মন্দিৰ আছে সেই মন্দিৰলৈকে যাব তো চাই থাকিব মই ওপৰৰ মন্দিৰকেইটা দেখুৱাই থাকিম আপোনালোকৰ তাৰপিছত ইফালে তো ওপৰত আছে শিৱ বাবাৰ মানে মহাদেৱ হয় ইয়াত মানে মহাদেৱ বুলি লিখি থৈছে কিন্তু মহাদেৱ আৰু শিৱকে এইটো ওপৰৰ দৃশ্যকেইটা মই দেখুৱাই থাকিম আপোনালোকক মই গৈ আছোঁ এতিয়া ওপৰৰ ফালে এয়া চাওক আমিও আহিলোঁ আহি কেনে আজি প্ৰথম মন্দিৰ পাহাৰৰ ওপৰৰ মন্দিৰত উঠিলোঁ সেই আইথান মা ভাগৱতীৰ তীৰ্থস্থান ওপৰত এইটো মানে যোৱাবাৰ আহিছিলোঁ এনে মেলা ঘূৰি গৈছোঁ কিন্তু এইটো মন্দিৰ ওপৰত মই উঠা নাছিলোঁ আজি উঠিলোঁ তো ওপৰৰ মন্দিৰ মহাদেৱ বাবাৰ আছে মানে শিৱ বাবাৰ সেই মন্দিৰটো মই আপোনালোকক দেখুৱাম তো চাই থাকিব সেৱা এটা জনাই মই ইয়াৰ পৰা তললৈকে যাম আমাৰ শিৱ বাবাৰ ওচৰত তো এইটো হৈছে শিৱ বাবাৰ আমাৰ মহাদেৱ বাবা তো ইয়াৰ পৰা মই বিদায় লৈছোঁ তো এনেকুৱা কৰি মই তললৈকে গৈ আছোঁ আৰু তলৰ দৃশ্যকেইটা মই সম্পূৰ্ণ দেখুৱাই থাকিম আপোনালোকক চাই থাকিব তো ফ্ৰেণ্ডছ এইটো হৈছে দুৱাৰী ঠাকুৰ এইটো থান সেইটো মন্দিৰতো মানে মহাদেৱ বাবাৰে সেৱা এটা জনাই ওপৰৰ পৰা তলত নামিলোঁ এয়া শিৱ বাবা তাৰপিছত এইখন দৃশ্যটো চাওক এয়া মই ওচৰলৈকে আছোঁ ইয়াৰ পৰা সেৱা এটা জনাওঁ ফ্ৰেণ্ডছ এইটো হৈছে জিৰণি চৰা হয় মানে ৰেষ্ট হাউচ যদি আহে তেতিয়াহ'লে ইয়াত মানে ৰেষ্ট কৰিব পাৰে দেখুৱাই থাকিম তাৰপিছত মন্দিৰৰ পিছফালে এইফালে চাহ কুঁহিয়াৰৰ বজাৰ মানে ইয়াত এই আইথান মেলাত যদি আহে তেতিয়াহ'লে কুঁহিয়াৰ লৈ যাব লাগিবই কাৰণ কুঁহিয়াৰৰে মেলা হয় চাব এই মেলাত আহিলে ঠাণ্ডা খাব ভয় খাব নালাগে ঠাণ্ডাৰ কাৰণে একদম পূৰা ৰেডি টপি চপি চব আছে ইয়াত আহিলে আপোনালোকে সম্পূৰ্ণ পাই যাব ন টেনশ্যন যিমান মানে প্ৰয়োজনীয় সামগ্ৰী লাগে তেতিয়াহ'লে চব ইয়াতে পাই যাব আপোনালোকে আহি যাব এবাৰ চাওক আইথান মেলা মানে আই ভাগৱতীৰ তীৰ্থস্থানত যদি আহে তেতিয়াহ'লে আপোনালোকে এইবাৰ এনেকুৱা ডাঙৰ মেলা দেখা পাব আপোনালোকে এয়া চাওক ইয়াত মানে যদি মানুহ ইফাল সিফাল হৈ যায় তেতিয়াহ'লে বিচাৰিবৰ কাৰণে বহুত টান হয় কঠিন হৈ যায় বিচাৰিবৰ কাৰণে মোৰ লগত দুজন আছিলে সেই দুজনক মই বিচাৰি পোৱা নাই এতিয়ালৈকে এয়া চাওক কি সৌন্দৰ্য বিচাৰি দেখা পালে ইয়া দিনন্দয়া লগ পালোঁ পংকজক লগ পালোঁ কাৰণ এই দুটাক মই বিচাৰি আছিলোঁ এই মেলাত মানে এনেকুৱা মানে বহুত ৰাস্তা সিফাল সিফাল সেইটো কাৰণে প্ৰব্লেম হৈ যায় ইয়াত বিচাৰি কাৰণে মজা এয়া চাওক একদম বহুত খেলনা বস্তুও আছে ইয়াত ল'ৰা ছোৱালী যদি আহে তেতিয়াহ'লে সুন্দৰ সুন্দৰ আপোনালোকে ট্ৰাই কৰিব পাৰিব কি যাদু এইটো মজা লাগিছে কিমান দাম 100 টকা আচ্ছা আৰু এটা কথা ফ্ৰেণ্ডছ যিকোনো মেলাত যদি আহে তেতিয়াহ'লে আপোনালোকে দেখাই পাব একদম চেলফি কৰা ওই জান
ইয়াৰ ফুলৰ দোকান হয় এইবোৰ ফুল কিমানকৈ পৰে এই ডাঙৰটো এইটো লালটো এইটো 150 কম মাত্ৰ 10 টকা দাম এইটোতো আৰু পটককৈ ধূলি হৈ যাব তাৰপিছত ভাঙিব এয়া কম নাই একেবাৰে কম নাই মই এটা 30-40 ক'ব বিচাৰোঁ চাওক ফুলৰ দাম ইমান ইয়াতে এইখন মেলাত মানে এনেকুৱা দামেই বস্তুবিলাক কি ক'ম আৰু এটা বস্তু ল'ব পৰা নাই তো চাই থাকিব যিকোনো এটা বস্তু লাষ্টত লৈ যাম এইটো হৈছে একদম বিখ্যাত এই মেলাৰ বিখ্যাত বস্তু এইটো হৈছে কাপোৰৰ দোকান হয় এইটো লেডিছৰ অনলি নেকি জেন্টছৰ আছে জেন্টছ লেডিছ আছে ফিক্স নহয় ফিজ বুলি কৈছে ফিজ মানে মাছ পাব্লিক এইটো এটা এই বস্তুটো বিখ্যাত এইখন মেলাত এইটো বস্তুৱে 1 নম্বৰ তাৰপিছত 2 নম্বৰ হ'ব কুঁহিয়াৰ এইটো দেখুৱাই দিম আপোনালোকক চাই থাকিব কয় টকা এতিয়া 20 টাকা আছে 30 টাকা আছে কোনটা 20 টাকা এইটো 20 টাকা আচ্ছা পাৰ্টনাৰ ক'ৰ পৰা আহিছে আৰু মেলাত আহি কেনেকুৱা লাগিল আমিতো বহুত দূৰৰ আচ্ছা ক'ৰ পৰা আমি ছয়গাঁও একদম এইটো ছয়গাঁও আচ্ছা আজি প্ৰথম নেকি মেলা আজি প্ৰথম নহয় আজি মেলাত প্ৰথম আচ্ছা কেনেকুৱা লাগিল মেলাত একদম বঢ়িয়া না ভালে আৰু ভালে ভাল ন তো ঠিক আছে ভাল লাগিল লগ পাই আমি এইফালে টিকিটগিলা চাইডৰ হয় ঠিক আছে হ'ব মই কুঁহিয়াৰ বজাৰলৈকে গৈ আছোঁ এতিয়া এই মেলাৰ বিখ্যাত বস্তু ইয়াত মানে কুঁহিয়াৰে মেলা বুলি ক'ব গ'লে এই কুঁহিয়াৰটো মই ল'ম চব ফ্ৰেণ্ডছ এতিয়া মানে লাষ্ট মেলা ঘূৰি মই কুঁহিয়াৰ লৈছোঁ এইটো বান্ধি আছে খুৰাই মানে 3ডাল কুঁহিয়াৰ লৈছে 3ডাল কুঁহিয়াৰৰ দাম হৈছে 100 টকা ধৰিছে হয় না 100 টকা তো এনেকুৱা কৰি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ এইখিনিতে সমাপ্ত কৰোঁ যদি ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰি জনাব আৰু থেংক ইউ নেমেচং ধন্যবাদ